guys, কি খবৰ? আজি আকৌ নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছো। আজি ইয়া পিন্ধিলো যেহেতু মেডিকেল গাৰ্ডেন যাম। অলপ দিনত যে এবিলাক ৰাতি আকৌ ড্ৰেছ লৈছো ঠাণ্ডা লাগিব না নবিও লৈছো। সো আমি এতিয়া মেডিকেল গাৰ্ডেন যাম। সো আপোনালোকক লৈ যাম লগতে। লেটস গো। বলে দৰজাটো বন্ধ কৰি দিওঁ। দেতা গ'ল। Let's go. Hi, আমি এতিয়া ব্ৰেকফাষ্ট কৰিব আহিছো। খালে কিবা কিবি মই ক'লো আজি ইডলি খাম। এখন দোকানে পাইছিলো চাবেৰি বুলি। আমাৰ হোটেলৰ কাষতে আছে আৰু ঘৰত মই বোলো খাওঁ। এয়া অৰ্ডাৰ দিলোঁ ইডলি। সেইটো হেল্ডি হয় না, নবীও খাব পাৰিব অলপ। নহ'লে ব্ৰেড চেডবিলাক খাব ৰাতিপুৱা বহুত কিবা লাগে, পেট বেয়া কৰি দিয়ে। চ' খাই লওঁ, দেখাই আছোঁ বাৰু। এয়া ইডলি খাই আছোঁ, নবীও খাইছে ইডলি আৰু মই খাওঁ। বহুত টেষ্টি হয় না। বাছৰ কাৰণে ৱেইট কৰি আছোঁ, আহিব আৰু এতিয়া বাছ ৰখি আছে। চাওঁ আৰু এতিয়া বেছি টাইম নালাগে, 5 মিনিট ৱেইট কৰিব লাগিব। আমি মেডিকেল গাৰ্ডেন পালোঁ এতিয়া বোলে। এয়া আমি পালোঁ আহি। আজি মানে মেইন এণ্ট্ৰেঞ্চটোৰ পৰা যাব দিয়া নাছিলে, সেইপিনে দুটা এণ্ট্ৰেঞ্চ আছিলে, সেইপিনে যাব দিছিলে আমাক। ত' সেইপিনে খোজকাঢ়ি আছিলোঁ নদীক লৈ। ইমান ৰ'দটো লাগিছিলে যে পালোঁ আমি। অনলাইন বুকিং আছে ন আমাৰ। কি ধুনীয়া বাহিৰৰ পৰা লাগিছে। আমি এয়া কৰি লওঁ, সোমাই লওঁ ভিতৰত। Wow, কি ধুনীয়া ঐ। How much? 30. Wow, কি ধুনীয়া কোনফালৰ পৰা ফটো উঠো, কোনফালৰ পৰা কি কৰোঁ বুজিয়ে পোৱা নাই। কেনেকৈ বনাই লৈছে ন ফুলেৰে চব। ক'ত যাওঁ ফটো উঠিব এতিয়া চবতে ওচৰ ৰ'দ আৰু আপোনালোকক ফটো উঠাই বাৰু দেখাই আছোঁ। এতিয়া চাওক ইমান ধুনীয়া, বাপৰে আচৰিত বনাই থৈছে অলপত। এওঁ আৰু নবী আৰু ফুৰিব গ'ল, মই ইয়াতে বহি ল'লোঁ অলপমান। ইমান ৰ'দটো লাগে গাত, বাপৰে। ইমিৰেটছ প্লেনখন বনাই থৈছে, দেখাব পাৰোঁ মই যাম সেইপিনে। ইমান ধুনীয়া ফুল, আচৰিত লাগি গৈছে দেই। এনেকৈ মানুহে ইমান বনাই খাব পাৰে, মানে ক'ত ফটো উঠিবা, ক'ত কি কৰিবা এনেকুৱা লাগিছে। এইটো মামা এইফালে মামা। Come. Mama, Mummy, come.
দৌৰি আছে দৌৰি আছে মই হয়নে মা বহুত ফূৰ্তি তাৰ কিবা খাব নেকি এখন এতিয়া কি এক কুহিয়াৰ চোৱা এক কুহিয়াৰ আছে কেনেকুৱা লাগিছে কিবা খাব বোলে Mama. Mama. What happened? Mama. Banana khaba banana? Banana khaba bol dia banana tu la. Koi ke? Banana khaba. Kunto. Khaba banana kol to. Khwai lo. Ya sa hini man dhuna. ইমান ধুনীয়াকৈ সজাই থৈছে আমি এতিয়া কিবা খাবলৈ যাওঁ অঁ ব'লা পিজ্জা যাম নবী শুই গ'ল এতিয়া আমাৰ সাগৰী একদম ৰ'দতে পিজ্জা খাম ক'ত আছে ব'লা আমনি লাগি গ'ল মানুহবিলাক ৰ'দতে একদম অৱস্থা বেয়া পিজ্জা মিল স্মল পিজ্জা এণ্ড পেপচি হা এতিয়া আমি পিজ্জা খাওঁ পিজ্জা অৰ্ডাৰ দিলোঁ বহুত দাম বস্তু পিজ্জা খাই লওঁ ক'ত খোৱা দিছে শুই থকা চলটো কি কৰিছে মোৰ বাবুলাটো কামাই কিয় আপুনি ব্যৱহাৰ দিছে আমি যাম আৰু ওপৰত আছে চাবলৈ মানে ৰ'দৰ পাকত চাব ইচ্ছা নোহোৱা হৈছে এতিয়া ন বহুত ৰ'দ চানগ্লাছ কিনিব লাগিব দেই মোৰ এইটো ভাঙি গ'ল নহয় খাই লওঁ আপোনালোকক দেখাম বাৰু পিজ্জা আহিলে 65 দিৰহাম 1500 টকা 10 টকাৰ পিজ্জা আহিছে এটাই দুটা আছে বহুত দাম দেই বস্তু পিজ্জা খাম খাই লওঁ আমাৰ ইয়াৰ উঠিলে উঠি চাওক ফ্ৰুটছ খাই আছে আৰু লগাই দিছোঁ ডাইপাৰ চেঞ্জ কৰি দিলোঁ তাৰ ফ্ৰুটছ খাইছে তাৰপিছত হেৰি খালে চেৰেলেক খালে অলপ ফ্ৰুটছ খাই আছে আৰু এয়া এইটো আনাৰটো তাৰপিছত আঙুৰ আৰু আপেল খাই ভাল পায় বাৰু কমলাই খালে এটা দেখা যাওঁ আৰু এইটো ধুনীয়াকৈ হৈ আছে পানী পৰি আছে এতিয়া আমি হৈ তলাই যাম খাৱাৰ পিছত খাই বৈ অলপ এনাৰ্জি লৈ ল'লোঁ আমি এতিয়া ধুনীয়া ফুল আছে এইখিনি বহি ফটো উঠিবা নেকি এইফালে আহিব বোলা এইখন পেনৰ ওচৰত যাওঁ বোলা এইখিনিতে মোৰ ফটো আহিব ইমান ধুনীয়া ইমান ডাঙৰ হিউজ প্লেচ হয় চাই মানে এইটো চাওঁ নোৱাৰোঁ আৰু নবী কি হয় এইটো এলিফেণ্ট ৱাও এলিফেণ্ট এলিফেণ্টে কি কৰি আছে মা
ডুবাই লেণ্ড ইয়াৰ হয় বহিছিলে এইবিলাক চাওক ইমান ধুনীয়া হয় মানে কেনেকৈ বনাইছে এইটো বেবী এলিফেণ্ট চোৱা নবী এইবিলাক চাওক মানে বহুত ডাঙৰ হয় আমি এটা চাইডটো ৰৈয়ে যাব যেন লাগিছে চাবলৈ ফটো উঠাবৰ কাৰণে ইমান ৰ'দ আচৰিত ৰ'দ মানে মানুহ অলপ গৈছে ভাগৰি পৰিছে অলপ গৈছে ভাগৰি পৰিছে ইমান ধুনীয়া নবী আৰু দৌৰি ফুৰিছে এই ৰ'দত তাৰ গা বেয়া হৈ যাব যেন লাগিছে এইবিলাক চাওক ইমান ধুনীয়া হয় ৱাও ওপৰত যাব আছেচোন ওপৰত যাবলৈ আছে আমাৰ এয়া আমি এতিয়া অলপ বহিছোঁ এনেকুৱা ৰ'দ ফুলৰ মাজতে বহি আছোঁ আমি এতিয়া ফুলৰ মাজতে বহি আছোঁ চাওক ইমান ডাঙৰ হয় এইখিনি অলপ চাওঁ আকৌ বহিব লাগে অলপ চাওঁ অলপ বহিব লাগে লিপষ্টিকটো গ'লেচোন লগাব লাগিব চকু টকু একদম চানবাৰ্ণ হৈ গ'ল দেই নভি ই মানে ৰ'দে ৰ'দে ঘূৰি ফুৰিছে তাৰ আজি চৰ্দি লাগিব গা বেয়া হ'ব আপোনালোকে আহিলে এইটো নাচালে যে কি ডাঙৰ বস্তু মিছ কৰিব আহিলে চাব এইটো আৰু এইটো মানে কেতিয়া ডিচেম্বৰৰ পৰা আপোনাৰ ন ডিচেম্বৰৰ পৰা কেতিয়ালৈ মাৰ্চলৈ ডিচেম্বৰৰ পৰা মাৰ্চলৈ এইটোৱে ছিজন অহাৰ ছিজনো এইটো আৰু এয়া এইটো চাব পাব তাৰে আগত আহিলে গৰম পাব তাৰপিছত গৰমটো এনেও ঠাণ্ডা দিনতো দিনত বহুত ৰ'দ আৰু আচল গৰম দিনত ভাবক মানুহ চাগে জুই পুৰি ছাই হৈ যাব আমি অলপ ৰেষ্ট লৈ লওঁ আপোনালোক দেখুৱাম বাৰু তাত যাম ওপৰত যাব আছে আৰু আমি এতিয়া গৰমতে উপায় নাপায় আইচক্ৰীম খাওঁ পইচা গ'লে উপায় নাই আৰু এনেকুৱা হৈছে পানী আপোনালোকে যিমান পাৰে লৈ আহিব যদি আহে ইয়াতে পানী আমাৰ এতিয়ালৈ 4-5 লিটাৰমান খৰচ লৈ আহিছিলোঁ 1 লিটাৰ পানীতে 200 টকা অলপমান পানী দৌৰি আছোঁ এইটো আনিলোঁ এইটো বহিব জেগা আমাৰ চাই চাই আমনি লাগি গ'ল আৰু ফুল কিমান চাম এনেকুৱা লাগিছে এইখিনি ধুনীয়া চা ইয়াতে শুব পাৰিছোঁ নবিকাতে দিয়া এতিয়া জোলনাত দিয়া এখন নাই ইয়াতে শুই থাকিব পাৰিচোন এখনো নাই নেকি খালি তাই চবে শুই আছে ইমান ধুনীয়া ইমান ধুনীয়া মানে এতিয়া ইচ্ছা নোহোৱা গ'ল কিমান ফটো ভিডিঅ' এতিয়া আকৌ আমি গ্ল'বেল ভিলেজ যাম এইপিনে থাকিলে চাগে কিবা নোৱাৰোঁ আৰু যাব ক'ত যাম ইয়াতে ফটো উঠাই দিওঁ ইয়াতে এইখিনিত আচ্ছা চলো আর ভিতরে না যাও বাকি প্লেস করি না বাকি হ্যাঁ পেজটা পড়া বাকি দাও ফটো ধরুন না নবি ডান্স ডিস্ট্ৰিক্ট এয়া চাওক আমি ইয়াতে আছোঁ মিৰাকল গাৰ্ডেনতে এতিয়া শেষে হৈ অহা নাই আমাৰ ইমান ধুনীয়া
জিনি লাভ এভৰিথিং মাজে মাজে আকৌ অমিতা কুঁহিয়াৰ গছো আছে কিন্তু দেই এয়া জিনি দেই এইকেইটা চাওক এইকেইটা ঘূৰি আছে ইমান ধুনীয়া पूरा नहीं आएगा ये जो पूरा बीज है ना ये इधर जगह पे ही नहीं জিনিৰ লগত উঠিবা ফটো জিনিৰ লগত ফটো উঠাই দিওঁ ইয়াতে আহিলে কি কৰিব লাগে কওক লাষ্টত ইয়াতে আহিলে बहुत पानी ले আহিব লাগে বহুত গৰম ভিতৰত পানী আধা লিটাৰ 5 দিৰাম মানে আধা লিটাৰত 120 টকা এক লিটাৰত 240 টকা গতিকে যিমান পাৰে পানী লৈ আহিব কাৰণ খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি যাব বহুত ডাঙৰ এৰিয়া বহুত ডাঙৰ এৰিয়া আৰু লোভি ভাঙিব যাব দিছো মাৰেছো লো মোক কথা লৈ আহ কৰি লিটাৰ লৈ আহ কি মাছ লৈ যাব গুড বাই বাম দিৰক মাৰে নেকি এ নামাৰ নাম সি মানে কোচাত নাথাকে সি তলত দিব লাগে কাৰণে এনেকৈ থাকে Hi guys, miracle garden পৰা ऐसे ब्लॉग तो দেখুৱালো miracle garden পৰা বহুত দীঘল হৈ যায় ব্লগবিলাক মানে সঁচাই বহুত মানে ধুনীয়া হয় চাবলগীয়া হয় আৰু বহুত বেছি ডাঙৰ হয় মানে এদিনতে বহুত 3-4 ঘণ্টা লাগি যায় আমাৰ বহুত লাগিলে ভাগৰ লাগে মানে আৰু এনেকুৱা ৰ'দ এতিয়া আমি চালোঁ আমি এতিয়া যাওঁ গ্লোবেল ভিলেজ তালৈ তাত আকৌ বেলেগ ব্লগ এটা ষ্টাৰ্ট কৰিম দিনটো ভাগৰ লাগিলে ৰাতিপুৱা আহিছিলোঁ 10-11টা মানতে তো এতিয়া আমি যাওঁ গ্লোবেল ভিলেজ ট্ৰেইন তাত আপোনালোক নতুন ব্লগত দেখুৱাম চ' আজিলৈ এয়া ব্লগটো এণ্ড কৰোঁ এইখিনিতে ধুনীয়া ভিউৰ সৈতে বাই বাই দিয়া বাই বাই দিয়া মোবাইলত flying kisi? Okay, bye bye. Okay. Tata. Tumiu di bawah dia. Okay, bye bye.